বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅত মই কাকলি লৈ আহিছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ অসম চৰকাৰৰ যি নিযুক্তি প্ৰক্ৰিয়া আছে হেয়া নিকাভাৱে হয়নে এতিয়া একাংশ পৰীক্ষাৰ্থীৰ দাবী 108 গৰাকীকৈ পৰীক্ষাৰ্থীয়ে ওবিসিৰ সাৰ্টিফিকেট লৈ চাহ জনগোষ্ঠীৰ পৰিচয় দি নিযুক্তি প্ৰক্ৰিয়া লাভ কৰিছে অসম চৰকাৰৰ আসলতে যি নিযুক্তি প্ৰক্ৰিয়া দিছিলে এই নিযুক্তি প্ৰক্ৰিয়াত 108 গৰাকীকৈ পৰীক্ষাৰ্থীয়ে নিজকে ওবিসিৰ সাৰ্টিফিকেট উলিয়াই নিজকে চাহ জনগোষ্ঠীৰ পৰীক্ষাৰ্থী বুলি চিনাকি দি এতিয়া নিযুক্তি লাভ কৰা বুলি একাংশ পৰীক্ষাৰ্থীয়ে দাবী জনাইছে আৰু সমগ্ৰ কেলেংকাৰী বাহিৰলৈ আনিছে চাহ জনগোষ্ঠী সন্মিলনীয়ে দৰ্শকসকল সমগ্ৰ পৰিৱেশ গ্ৰাফিক্স প্লেটৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছো ৰাজ্যত জাল নথুৰে বহিৰাগত নিযুক্তি লোৱাৰ অভিযোগ ওবিসি প্ৰমাণপত্ৰৰে চাহ জনগোষ্ঠীৰ দাবী বহিৰাগতৰ প্ৰাৰ্থীক তলব নিযুক্তি পৰীক্ষণ কমিটিৰ শিক্ষক কনিষ্টেবল স্বাস্থ্য বিভাগৰ নিযুক্তি 108 গৰাকীকৈ প্ৰাৰ্থীৰ নথি পুনৰীক্ষণ সমগ্ৰ কেলেংকাৰী পোহৰলৈ আনিছিল চাহ জনগোষ্ঠীয় সন্মিলনীয়ে এসসি আৰু ওবিসিৰ সঞ্চালকত বুধবাৰে উপস্থিত হয় অভিযুক্ত প্ৰাৰ্থী আৰু তাৰ পাছতে পুনৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত জাল নথিৰে বহিৰাগত নিযুক্তি লোৱাৰ গুৰুতৰ অভিযোগ ওবিসিৰ প্ৰমাণপত্ৰৰে চাহ জনগোষ্ঠীৰ পৰিচয় দিয়ে এবাৰ নিযুক্তি লাভ কৰিছে 108 জনকৈ প্ৰাৰ্থীয়ে বহিৰাগত প্ৰাৰ্থীক তলব নিযুক্তি পৰীক্ষণৰ কমিটিৰ আৰু শিক্ষক কনিষ্টেবল স্বাস্থ্য বিভাগত নিযুক্তি 108 গৰাকীকৈ প্ৰাৰ্থীৰ হ'ব নথি পুনৰীক্ষণ সমগ্ৰ কেলেংকাৰী এতিয়া পোহৰলৈ আনিছিল চাহ জনগোষ্ঠীয় সন্মিলনীয়ে আৰু তাৰ পাছতে এবাৰ প্ৰতিবাদত নামিছে একাংশ এতিয়া ছাত্ৰ ছাত্ৰী পুনৰ প্ৰতিবাদত নামিছে আৰু সমগ্ৰ কেলেংকাৰী পোহৰলৈ আনিছিল চাহ জনগোষ্ঠীয় সন্মিলনীয়ে এসসি আৰু ওবিসি সঞ্চালকত পুনৰ বুধবাৰে উপস্থিত হয় অভিযুক্ত প্ৰাৰ্থীসকল আৰু প্ৰাৰ্থীসকলৰ মতে তেওঁলোকক কৰা হৈছে হাৰাশাস্তি দৰ্শকসকলক সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছো এইদৰে মূৰে কপালে হাত দি বহিছে একাংশ প্ৰাৰ্থীয়ে সেইসকল প্ৰাৰ্থীক হাৰাশাস্তি দিয়া বুলি দাবী কৰিছে চৰকাৰে ৰাজ্যত জাল নথিৰে বহিৰাগত নিযুক্তি লোৱাৰ এতিয়া গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ প্ৰাৰ্থীয়ে ওবিসিৰ প্ৰমাণপত্ৰৰে চাহ জনগোষ্ঠীৰ পৰিচয় দি নিযুক্তি লাভ কৰিছে 108 গৰাকীকৈ প্ৰাৰ্থীৰ বহিৰাগত প্ৰাৰ্থীক তলব নিযুক্তি পৰীক্ষণ কমিটিৰ শিক্ষক কনিষ্টেবল স্বাস্থ্য বিভাগত নিযুক্তি 108 প্ৰাৰ্থীৰ হ'ব নথি পুনৰীক্ষণ সেইসকল প্ৰাৰ্থীৰ পুনৰ চাকৰি যোৱাৰ সম্ভাৱনা আছে সমগ্ৰ কেলেংকাৰী এতিয়া পোহৰলৈ আনিছিল চাহ জনগোষ্ঠীয় সন্মিলনীয়ে এসসি আৰু ওবিসি সঞ্চালকত বুধবাৰে উপস্থিত হয় অভিযুক্ত প্ৰাৰ্থীসকল আৰু প্ৰাৰ্থীসকলৰ মতে তেওঁলোকক হাৰাশাস্তি দিছে চৰকাৰে চাকৰি কৰিয়ে আছে এতিয়া কৈছে যে ডকুমেণ্ট ভেৰিফিকেশ্যন লাগে তো ডকুমেণ্ট ভেৰিফিকেশ্যন মানে কি ডকুমেণ্ট চাব লাগে ডকুমেণ্ট চোৱাই নাই মুখতে কৈছে এইটো আৰে কৈছে দিয়ক কৈছে ৰুল চেঞ্জ হৈছে শ্ব' মি দ্য ৰুল হয়নে ৰুল যদি চেঞ্জ দেখো এনেই মোৰ ৰুল চেঞ্জ বুলি ক'ব মইতো আপোনাৰ ডকুমেণ্ট দিছোঁ তো ইহঁতে এতিয়া সেই চাহ সন্মিলনী নেকি সিহঁতৰ চাৰ্টিফিকেট লাগে সিহঁতৰ চাৰ্টিফিকেটটো নিদিয়ে আমি মেনুৱেল যিবিলাক হাতে লিখা মানে ওবিসি বিলাক থাকে সেইখিনিও দিছোঁ প্লাছ আমি মানে ডিজিটেল বিলাকো দিছোঁ চেণ্ট্ৰেলখনো দিছোঁ তাৰপিছতো মানে সিহঁতে মানে একচেপ্ট নকৰে যে এইবিলাক বোলে ফ্ৰড কৰি বনাইছোঁ বা কিছুমানক কৈ আছে যে ফেক বনাইছা কিছুমানক কৈ আছে পইচা দি বনাইছা वो लोग बोले जो बराक वैली के लोग हैं वो टी टाइप्स में नहीं आते ये किसने कंप्लेन दिया ये तो कंप्लेनर का तो मिला नहीं हम लोग को वेरिफिकेशन के लिए यहाँ पर बुलाया गया है চাকৰি কৰিয়ে আছে এতিয়া কৈছে যে ডকুমেণ্ট ভেৰিফিকেশ্যন লাগে তো ডকুমেণ্ট ভেৰিফিকেশ্যন মানে কি ডকুমেণ্ট চাব লাগে ডকুমেণ্ট চোৱাই নাই মুখতে কৈছে এইটো আৰে কৈছে দিয়ক কৈছে ৰুল চেঞ্জ হৈছে শ্ব' মি দ্য ৰুল হয়নে ৰুল যদি চেঞ্জ দেখো এনেই মোৰ ৰুল চেঞ্জ বুলি ক'ব মইতো আপোনাৰ ডকুমেণ্ট দিছোঁ তো ইহঁতে এতিয়া সেই চাহ সন্মিলনী নেকি সিহঁতৰ চাৰ্টিফিকেট লাগে সিহঁতৰ চাৰ্টিফিকেটটো নিদিয়ে আমি মেনুৱেল যিবিলাক হাতে লিখা মানে ওবিসি বিলাক থাকে সেইখিনিও দিছোঁ প্লাছ আমি মানে ডিজিটেল বিলাকো দিছোঁ চেণ্ট্ৰেলখনো দিছোঁ তাৰপিছতো মানে সিহঁতে মানে একচেপ্ট নকৰে যে এইবিলাক বোলে ফ্ৰড কৰি বনাইছোঁ বা কিছুমানক কৈ আছে যে ফেক বনাইছা কিছুমানক কৈ আছে পইচা দি বনাইছা
वो लोग बोले हैं जो बराक वैली के लोग हैं वो टी टाइप्स में नहीं आते। ये किसने कंप्लेन दिया? ये तो कंप्लेनर का तो मिला नहीं, हम लोग को वेरिफिकेशन के लिए यहाँ पर बुलाया गया है। সি চাকৰি পকাইছে চাকৰি কৰিয়ে আছে এতিয়া কৈছে যে ডকুমেণ্ট ভেৰিফিকেশ্যন লাগে তো ডকুমেণ্ট ভেৰিফিকেশ্যন মানে কি ডকুমেণ্ট চাব লাগে ডকুমেণ্ট চোৱাই নাই মুখতে কৈছে এইটো আৰে কৈছে দিয়ক কৈছে ৰুল চেঞ্জ হৈছে শ্ব' মি দ্য ৰুল হয়নে ৰুল যদি চেঞ্জ দেখো এনেই মোৰ ৰুল চেঞ্জ বুলি ক'ব মইতো আপোনাৰ ডকুমেণ্ট দিছোঁ তো ইহঁতে এতিয়া সেই চাহ সন্মিলনী নে কি সিহঁতৰ চাৰ্টিফিকেট লাগে সিহঁতে চাৰ্টিফিকেটটো নিদিয়ে আমি মেনুৱেল যিবিলাক হাতে লিখা মানে অ' বি চি